নমস্কাৰ, মই চুম্পি শইকীয়া। মোৰ ইউটিউব চেনেল চুম্পিয়াছ ভূঞালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সুস্থ আছে, ভালে আছে। মোৰ চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল বাটনটো হিট কৰি অন কৰি থ'ব, যাতে আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে পাই যায়। আজি তেন্তে আমি ব'লকচোন অকণমান শ্বপিং কৰোঁগৈ। এয়া আমি গাড়ীত উঠিবলৈ লৈছোঁ। এয়া হাজবেণ্ডে গাড়ী চলাইছে, আগত বহিছে পিংকি, আমাৰ ঘৰতে থাকে, আৰু মোৰ ছোৱালী। এয়া গাঁৱৰ ৰাস্তা, মাজে মাজে গৈ আছোঁ, চাৰিওফালে সেউজীয়া, ইমান ভাল লাগে গৈ। এয়া শিৱ মন্দিৰ, এয়া ৰেলৱালী। এতিয়া আমাৰ মাৰ ঘৰ পাই যাম। মোৰ মাৰ ঘৰতে পিংকিকে আৰু ছোৱালীকে থৈ যাম। ছোৱালীক লৈ নাযাওঁ যিহেতু কৰোণা, তাইক লৈ ফুৰিবলৈ ভাল নালাগে বজাৰ চজাৰ কৰিলে। এয়া মা, আমি বজাৰ তাহাঁতক ঘৰতে থৈ আহিলোঁ মাৰ ওচৰত। এয়া বজাৰলৈ ওলাই আহিলোঁ, হাতী দেখিছোঁ, ভাল হ'ব দিনটো। এয়া এখন এনেকুৱা কাপোৰৰ দোকানত সোমালোঁ, ফলছ চলছ এইবিলাক থকা, তাৰপৰা আনিলোঁ। তাৰপৰা এয়া বিশালত সোমাইছোঁ। বহুত দিনৰ মূৰত বজাৰ কৰিবলৈ গৈছোঁ, মনটো কিবা ভাল লাগি গৈছে। আৰু বজাৰ কৰি মাইকী মানুহবিলাকে এনেও ভালেই পায়, ছোৱালী মাইকী মানুহ যিয়েই হওক। পোৱালীৰ কাপোৰ বিচৰা কিন্তু বহুত কঠিন কাম দেই। চাইজ, তাতে কাপোৰটো কেনেকুৱা মেটেৰিয়েলটো, চব চাই মেলি বাচি কুচি অনা হয়, বৰ দিগদাৰ, জটিল আৰু। এইবিলাক ধুনীয়া ধুনীয়া ড্ৰেছবিলাক আছে, দেখিলে লওঁ লওঁ লাগে চব, কিন্তু উপায় নাই, ল'ব নোৱাৰি। এয়া হৈ গ'ল আমাৰ বজাৰ কৰি, আহি গ'লোঁ গাড়ীলৈ। এয়া মিষ্টাৰ, এয়া মোৰ ভাই বোৱাৰী লুনা। হেল্ল' ফ্ৰেণ্ড, আমি এইমাত্ৰ ঘৰ পাই গ'লো, মাৰ ঘৰ। চুকু কি আনিছে সেইটো? এয়া আমাৰ ফটো, হাই কৈ দিয়া। পিংকি হাই কৈ দিয়া চোন। এয়া আমাৰ মা, হাই কৈ দিয়া। চুকু ইয়াতে থৈ গৈছিলোঁ। চুমা দিয়া, চুমুত্ৰে দিয়া। এতিয়া ছোৱালীক লৈ ঘৰলৈ যাম। সেয়া মায়ে আমাক আগবঢ়াই দিব আহিলে। আমি মাৰ ঘৰৰ পৰা ওলালোঁ, এতিয়া নিজৰ ঘৰলৈ গৈ আছোঁ। এইফালে লুনা পিছফালে বহি আছে, এইফালে পিংকি, এইফালে আমাৰ মিষ্টাৰ গাড়ী চলাই আছে। আন্টি আন্টি মাতি দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া। আমাৰ ঘৰৰ পৰা ওলাই এটা শিৱ মন্দিৰ পায়, সেয়া শিৱ মন্দিৰটো। জাষ্ট ঘৰ পালেহি। এয়া বজাৰ, আপোনালোকক এটা এটাকৈ ভালকৈ মই দেখুৱাম। এয়া ছোৱালী লাগি গ'ল পূৰা কামত। তেন্তে আহক আমি বজাৰখিনি চাই লওঁ।
কাপোৰ অলপ চিলাবলগীয়া আছে সেইকাৰণে তাকে লৈ আহিছোঁ আৰু গুডি আৰু আৰু চুলি সেয়াই তেতিয়াহ'লে মোৰ ভিডিঅ'টো আপোনালোকে চাই পেলাই যদি ভাল পায় তেন্তে প্লিজ লাইক কৰি দিব আৰু মোৰ চেনেলটোত যদি নতুন আহিছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই বাই